হেল্ল' কোন হয়? মোক পাহৰিলা? মই মানে? তোমাক আমি খোৱাৰ সপোন দেখুৱাই অ' হ'ব, মনত পৰিল। কোৱা। কেনে আছা? ক'ত আছা? ভালে আছা ন তুমি? উত্তৰ কি বুলি দিম? কেনেকৈ দিম? প্লিজ ইম'চনেল নহ'বা। কোৱা কেনে আছা? জলি জলি শেষ হোৱা তোমাৰ মোৰ সপোনৰ অস্থি বুকুত বান্ধি লৈ কেনেকৈ আছোঁ নিজে কল্পনা কৰাচোন। প্লিজ এনেকৈ নক'বা। আৰু কি ক'ম? এনেকৈ ক'লে জানো তুমি সহ্য কৰিব পাৰিবা যে এতিয়া মই মুমূৰ্ষ অৱস্থাত মৃত্যুৰ ক্ষণগণি অতিবাহিত কৰিছোঁ এটি পল। মোৰ কি ভুল কোৱা? কোৱা মই কি কৰিলে তুমি সুখী হ'ব পাৰিবা? কি কৰিলে তুমি হাঁহি হাঁহি মোৰ নামত চিতা জ্বলাই মোক নিঃশেষ কৰি দিব পাৰিবা? হয়তো নোৱাৰোঁ। প্ৰেম, তুমি মোৰ প্ৰথম প্ৰেম, আৰু সেই প্ৰেমৰ স্মৃতি কেতিয়াও ক্ষয় নাযায়। তুমি চেষ্টা কৰিলেও সফল নোহোৱা সাগৰিকা। মই কেনেকৈ বুজাওঁ? সেই সময়ত কাৰোবাৰ মিছা প্ৰতিশ্ৰুতিত তোমাক পাহৰি যোৱাটো হয়তো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল। এতিয়া সি মোক এখন বহল নদীৰ মাজ অংশত এৰি গ'ল প্ৰেম নামৰ শব্দটোত মিছা কলংক সানি। আৰু তুমি মোৰ লগত কি কৰিছিলা পাহৰি গ'লা? মোৰ গোটেই জীৱনটো তোমাৰ নামত উৎসৰ্গা কৰাৰ পাছতো তুমি। প্লিজ এইবোৰ কৈ মোক লাজ নিদিবা। বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ। সম্পৰ্ক, প্ৰেম, ভালপোৱা এইবোৰ আচলতে মই বুজিয়ে নাপালোঁ। ফোন কৰাৰ কাৰণ কোৱা। ক্ষমা কৰি দিবা। তেতিয়া তোমাক মই একো কোৱাৰ সুবিধা নিদিলোঁ। আৰু না মই তোমাক কিবা ক'ব পাৰিলোঁ, না কিবা দিব পাৰিলোঁ তোমাক। কোৱাৰ কথা নাজানো, কিন্তু প্ৰেম ভালপোৱাৰ নাটকখনত মোক উপহাৰ হিচাপে চকুলো দি যাবলৈ তুমি কিন্তু নাপাহৰিলা। মোক ক্ষমা কৰি দিয়া। বহুত বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ। নিজকে এবাৰ প্ৰশ্ন কৰিবা তুমি, ক্ষমাৰ যোগ্য হয় নে নহয়? প্লিজ এবাৰ ক্ষমা কৰি দিয়া। হ'ব দিয়া, এটা চৰ্তত তোমাক ক্ষমা কৰি দিম, যদি তুমি বিচাৰা। কোৱা কি চৰ্ত? মই সকলো মানি ল'ম। জীৱনত মোলৈ ফোন কেতিয়াও নকৰিবা। আৰু শুনা, মোৰ নামত সপোন দেখাটো বহুত দূৰৰ কথা। পাহৰি যাবা যে মই তোমাৰ কোনোবা আছিলোঁ। আৰু মোক কষ্ট কেতিয়াও নিদিবা। হৃদয়ৰ মাজত লাগি থকা ঘাঁডোখৰ এতিয়াও শুকোৱা নাই, আৰু কষ্ট দি ঘাঁডোখৰ বহল কৰাৰ চেষ্টা নকৰিবা। এইটো মোৰ অনুৰোধ, প্লিজ। কিন্তু কোনো কিন্তু নাই, হ'ব দিয়া। হেল্ল'।